বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল নলেজ আছামলৈ। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টোত বিশেষ চাবলগীয়া একো নাই বাৰু। তো ভিডিঅ' বনাবলৈ একো কণ্টেণ্ট নাই। তো সেইকাৰণে বোলো আমি সদায় সন্ধিয়াখিনি সময়ত আমাৰ এখন দলং আছে বিৰাট ধুনীয়া। তো ইয়ালৈ ওলাই আহোঁ, ইয়াকে দেখাওঁ। লগৰ কেইটামানৰ লগত ওলাই আহিলোঁ। লগৰকেইটা ইয়াত বহি আছে। ঐ ল'ৰাকেইটা কিবা এটা কৈ দে। ল'ৰাকেইটা কিবা এটা কৈ দিয়ক। কাষ্টম খেলিব আহিছে বোলে সিহঁতে। ফ্ৰী ফায়াৰ খেলে মানে ফ্ৰী ফায়াৰ প্লেয়াৰ হয় এইকেইটা। কাম নাই বন নাই, অকল ফ্ৰী ফায়াৰ খেলা ন। হয় ঠিক আছে, বেয়া মানে নামাতিব। দলংখনত ওলাই আহি ইমান ধুনীয়া লাগে সন্ধিয়াখিনি সময়ত। তো মানে কি ক'ম আৰু, ইমান ধুনীয়া বতাহ মাৰি থাকে ইমান গৰমৰ দিনত। তো যদি আমিতো কেতিয়াবা বহুত ৰাতিলৈকে ইয়াত থাকোঁ আৰু চোলা তোলা খুলি মেলি। তো বহুত ধুনীয়া বতাহ মাৰে, তো থাকি ভাল লাগে, বহুত ধুনীয়া লাগে, ফ্ৰেছ হৈ যায় মানে মাইণ্ড চাইণ্ড। তলত নদী এখন আছে, তো এইখন তো পৰিৱেশটো ভালেই লাগে। তো অলপ আঁতৰত পাহাৰখনো আছে, সন্ধিয়াখিনি সময়ত পাহাৰৰ ওচৰত যাবলৈও ভাল লাগে। তো বহুত ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া বতাহ মাৰি আছে এতিয়া। তো বতাহটো দেখুৱাব পৰা হ'লেতো আপোনালোকক মই দেখাই দিলোঁহেঁতেন। এইফালে ট্ৰেক্টৰে হাল বাই আছে, তো ধুনীয়া লাগে। তো কেতিয়াবা যদি আমাৰ এইফালে আহে তেনেহ'লে দলঙত এপাক ৰখিব। কি ক'ম আৰু, ভিডিঅ' বনাবলৈ একো কণ্টেণ্ট নাই। তো সেইকাৰণে বোলো এয়া দেখাওঁচোন আপোনালোকক। আমি সন্ধিয়া আমি ক'লৈ ওলাই আহোঁ, সেয়া আৰু বেলেগ একো নাই। তো এইখনে আমাৰ গাঁওখন, আপোন গাঁও। তো নেক্সট ইণ্টাৰভিউ আহি আছে, চাব আপোনালোকে। তো ইণ্টাৰভিউ ভিডিঅ' পাই যাব 2 এদিনৰ আগত। কিন্তু ক'ম আৰু, বেলেগ ভিডিঅ' বনাবৰ কাৰণে একো কণ্টেণ্ট নাই। কণ্টেণ্ট কি বনাম, সকলোৱে যদি ব্লগ বনাই কোনেনো চাব। তো হ'লেও আৰু ব্লগ এটা বনাই চালোঁ। ব্লগ বুলি নহয় আৰু, আমি মানে য'ত ওলাই আহোঁ সন্ধিয়াখিনি সময়ত, য'ত থাকি দেখোঁ আৰু আমাৰ আপোন জেগা বুলি ক'ব লাগিব আচলতে। তো বহুত ভাল লাগে ইয়াত থাকি। লগৰবিলাক ওলাই আহে, গোটেই গাঁৱৰ ল'ৰাবিলাক আহে, ভাল লাগে বহুত থাকি। তো আৰু এটা কথা কওঁ কি, মানে চেনেল ভিডিঅ'বিলাক যিমান মানুহে চায় মানে, তো প্ৰায় মেক্সিমাম মানুহে মানে ভিউৱাৰ্ছে চেনেলটো ছাবস্ক্ৰাইব নকৰে। তো বেয়া লাগে বহুত। ছাবস্ক্ৰাইব কৰিব না, ছাবস্ক্ৰাইব কৰিলে ভাল লাগে, ভিউজ বাঢ়িলে ভাল লাগে। তো ভিউজৰ লগে লগে যদি ছাবস্ক্ৰাইবো কৰি দিয়ে একো নাযায় না আপোনালোকৰ। তো ছাবস্ক্ৰাইবটো কৰি দিব আৰু, কোনো ডাঙৰ কথা নহয় নহয়। তো এয়াই বন্ধুসকল, তাৰমানে আমাৰ ইয়াতে আজিকালি ইমান মানে বাইক গাড়ী এইবিলাক মানে ইমান ভিৰ হয়, তাৰমানে কৈছোঁ নহয়। সন্ধিয়া ওলাই আহিবৰ কাৰণে ভয় লাগে মানে, কেতিয়াবা সন্ধিয়া উৰাই থৈ যায় বুলি। তো সেইকাৰণে ভাবিছোঁ ৰাস্তাত মানে স্পীড ব্ৰেকাৰ দুটামান বনাই দিম বুলি। স্পীড ব্ৰেকাৰ মানে কি আৰু, এনেকৈ মানে স্পীড ব্ৰেকাৰ নিচিনাকৈ মাটি চাটি তুলি দিম বুলি ভাবিছোঁ। তো কামটো ভাল হ'বনে বেয়া হ'ব আপোনালোকে ক'বচোন এবাৰ কমেণ্ট কৰি পিনে। কাৰণ মানে কি হয়, স্পীড ব্ৰেকাৰকেইটা বনাই দিলে মানে সৰু ল'ৰা ছোৱালীবিলাক বাটত খেলি থাকে। তো তেওঁলোকৰ কাৰণে অলপ ছেফটি হ'ব, বা ল'ৰাবিলাকে বাইকটো অলপ স্পীড চলোৱাটো কম কৰিব। তো এতিয়া ভাবিছোঁ কি হয় আৰু, ভাল হয়নে বেয়া হয়নে। তাৰমানে মেইন কাৰণটো হৈ গ'ল, এতিয়া আমাৰ ইয়াৰ ওচৰতে এখন পাহাৰ আছে। মানে সেই পাহাৰখনত কি হয়, আজিকালি ধাবা চাবা অলপ বহি গৈছে। আচলতে পৰিৱেশটো বেয়াই হৈ গৈছে বুলি ক'লে এক প্ৰকাৰে ভালো হৈছে। তো তাত মানে মানুহবিলাক আহে আজিকালি। আচলতে আগতে ফুৰিব আহিছিলে এই ধাবা চাবাবিলাক নহওঁতে। আজিকালি মানে কি হয়, অহা যোৱাটো বেছি হৈছে। তো ল'ৰাবিলাক আহে, আমাৰ নিচিনা ডেকা ল'ৰাবিলাক আহি মানে মদ চদ খাই মেলি আৰু হুলস্থুল কৰি মেলি গুচি যায় ৰাস্তাত। তো সেইকাৰণে ভাবিছোঁ মানে প্ৰায় মানে 7-8খনমান ধাবা বনি গ'ল তাত, অকল মানে কি আৰু মদেই পায় বুলি ক'ব লাগিব আৰু। তো সেইটো আচলতে বেয়া হৈছে বাৰু, কামটো ভাল হোৱা নাই। তো আমি ভাবিছোঁ কিবা এটা একশ্যন ল'ব লাগিব, নহ'লেতো নহ'ব আৰু। তো এনেকৈতো গাঁৱৰ পৰিৱেশবিলাক বিনষ্ট হ'ব দিব নোৱাৰি কেইজনমান বেয়া মানুহৰ কাৰণে। আচলতে বেয়া নহয় আৰু, তেওঁলোকে নিজৰ ইনকম চ'ৰ্চ নাই, সেইকাৰণে আৰু এই লকডাউনৰ সময়ত সেয়াই কৰিব ধৰিছে সকলোৱে। তো আজিকালি মানে পাহাৰলৈ যাবলৈ আচলতে বেয়া লগা নিচিনা হৈছে। আগতে ভাল লাগে। তো মানুহবোৰ এনেকৈ পাৰ্টি চাৰ্টি খাবৰ কাৰণে আহে, অলপ চলপ
চত খায় আৰু। কিন্তু আজিকালি মানে অকল আপুনি ইফালেও চাব কেইজনমান বহি আছে মদ লৈ, ইফালেও চাব কেইজনমান লৈ বহি আছে মদ লৈ, আকৌ ইফালে ধাবাবিলাকতো একদম গোটেই মানুহে মানুহ। তাৰপিছত খাই মেলি আৰু সন্ধিয়াখিনি সময়ত ঘূৰি আহে, পূৰা ফাইটাৰ সদি আহে মানে। তো সেইকাৰণে ভাবিছোঁ 2-এটা স্পীড ব্ৰেকাৰ বনাই দিম নেকি বুলি ভাবিছোঁ। তো ইয়াৰ পৰা অলপ মানে সাৱধান হৈ থাকিবৰ কাৰণে আৰু নিজৰ কি ক'ম আৰু ভিডিঅ' বনাবলৈ কণ্টেণ্ট নাই, সেইকাৰণে বোলো যাহা তাহ আগালৈকে বকি দিলোঁ আৰু আপোনালোকৰ আগত। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব। আৰু নেক্সট ইণ্টাৰভিউ কেইদিনমান আহি আছে। আৰু এটা কথা গাইজ, আমাৰ ইয়াত ধেমাজি ডিষ্ট্ৰিক্টতে এখন বৃদ্ধাশ্ৰম আছে। তো তালৈ আমি যাম বুলি ভাবিছোঁ, এদিন ভাত এসাঁজ খুৱাম বুলি ভাবিছোঁ আইতাহঁতক। তো আপোনালোকেও যদি আহি ভাত এসাঁজ খুৱাব বিচাৰে বা বেলেগ কিবাকিবি বস্তু ডনেশ্যন কিবাকিবি দিব বিচাৰে তেনেহ'লে আহিব। মই এই আশ্ৰমখনৰ এড্ৰেছটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ চাব। আৰু যদি কিবা অসুবিধা হয়, বোলে আহিব বেয়া পাইছোঁ, তেনেহ'লে আমাকো কণ্টেক্ট কৰিব পাৰে, আমিও সহায় কৰি দিম নিশ্চয়। তো সেয়াই আৰু। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।